সাম্প্ৰতিক অসমীয়া সাহিত্যৰ বাটকটীয়া কবি নীলিম কুমাৰৰ কবিতা এটা বিপ্লৱৰ বাবে আপোনালোকৰ পৰা আবেদন বিচৰা এটা বিপ্লৱৰ বাবে আপোনালোকৰ পৰা আবেদন বিচৰা বিপ্লৱৰ দৰ্শন প্ৰেম প্ৰাৰ্থীসকলৰ থাকিব লাগিব এই দৰ্শনৰ ওপৰত গভীৰ বিশ্বাস তেওঁলোক হ'ব লাগিব প্ৰত্যেকেই একোজন প্ৰেমিক বা প্ৰেমিকা নিজক চিনি পোৱাৰ যোগ্যতা তেওঁলোকৰ থাকিব লাগিব তেওঁলোকৰ থাকিব লাগিব যন্ত্ৰণাদগ্ধ একোখন নিৰ্বাপিত হৃদয় কিন্তু তাত মানুহৰ তেজৰ সপক্ষে যুঁজ কৰাৰ দুৰ্দান্ত হেঁপাহ জীৱনত ভুল কৰা আৰু নৰকত দিন যাপনৰ অভিজ্ঞতা থকা বাঞ্ছনীয় যন্ত্ৰণা বিলাসী আৰু প্ৰেমত অতি কাতৰ সকলৰ বাবে কেইখনমান আসন সংৰক্ষিত থাকিব উদ্ভট চৰিত্ৰৰ বয়সৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব দৰমহাৰ কোনো নিৰিখ নাই কাম অনুযায়ী দিয়া হ'ব তেজ মঙহ মৃত্যু অথবা জীৱন আবেদন পত্ৰ দাখিলৰ শেষ সীমা গধূলি মানুহে মদ খাবলৈ যোৱাৰ আগতে ঠিকনা নিৰ্যাতিত বিদ্ৰোহী প্ৰেমী কাৰ্যালয় পথাৰ ভায়া মাটি পানী জুই আকাশ বতাহ ইত্যাদি